গুড মৰ্নিং এভৰিৱান। ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ তেওঁলোকক যিবোৰে অসম পুলিচৰ AB UB ৰিজাল্টৰ ওপৰত পুৰা হাতত লেটেষ্ট আপডেট আছে, যাৰ হাতত লেটেষ্ট আপডেট আছে তেওঁলোকে কমেণ্ট কৰি জনাব যে কেতিয়া ৰিজাল্ট দিব, কোনদিনা ৰিজাল্ট দিব, সেইটোৰ ওপৰত তেওঁলোকে কমেণ্ট কৰিব। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে সকলো ল'ৰাৰ মুখে মুখে আপোনালোকে শুনা পাই আছে অসম পুলিচৰ AB UB ৰিজাল্ট আজি ৰিলিজ হ'ব বা আজি ৰিজাল্টটো ঘোষণা কৰা হ'ব। নিশ্চয় আপোনালোক সকলোৱে শুনিছে বা আপোনালোকক কোনোবা নহয় কোনোবাই কৈছে বা আপোনালোকক কোনোবা নহয় কোনোবা ইউটিউব চেনেলত শুনিছে চাইছে। এতিয়া মই আপোনালোকক কৈ দিওঁ, চাওক, ফাৰ্ষ্ট কথাটো হ'ল কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত SLPRBৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই। হয়তো আপোনালোকে বা আমি শুনিছোঁ যে ৰিজাল্টটো অলপ সোনকালে দিব, কিন্তু আজি দিয়াৰ কথা যে সকলোৱে কৈ আছে 26 ফেব্ৰুৱাৰীত ৰিজাল্টটো ঘোষণা কৰা হ'ব, এইটো কথা যে সকলোৱে কৈ আছে বা সেইটো কথা আমি শুনি আছোঁ, সেইটো এটা 100% অফিচিয়েলি ৰিলিজ হোৱা নাই। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথাটো হ'ল কিছুমান ৱেবছাইট আছে, যেনেকৈ ধৰি লৈছোঁ আপুনি এটা ৱেবছাইট চলাই, মই এটা ৱেবছাইট চলাওঁ, কিছুমানে ফেক এটা ডেট ঘোষণা কৰি দিছে বা তেওঁলোকে তাতে ৰিলিজ কৰি দিছে ডেটটো, আৰু সেই ৱেবছাইটটোৱে শ্বেয়াৰ কৰি আছে বা সেই ল'ৰাবোৰে সেইটোৱে স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি আছে যে আজি ৰিজাল্ট দিব, আজি ৰিজাল্ট দিব। কিন্তু ৰিজাল্ট দিয়াৰ চান্স নাই বুলিও নকওঁ, ৰিজাল্ট দিয়াৰ চান্স আছে, কিন্তু এইটো 100% অফিচিয়েলি ৰিলিজ দিয়া নাই। আপোনালোক যোনে যোনে ভাবি আছিলে যে আজি ৰিজাল্ট দিয়াৰ কথা অফিচিয়েলি এনাউন্স কৰি আছে বা নটিফিকেশ্যন আহিছে, কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই বা নটিফিকেশ্যন অহা নাই। এতিয়া মোক বহুতে ক'ব যে এইটো কথা আমিও জানো, অফিচিয়েল ৱেবছাইটত চেক কৰিলে গম পাম। তেওঁলোকৰ বাবে এই ভিডিঅ'টো একদমেই নহয়, যিবোৰে বাৰে বাৰে সুধি আছে যে আজি ৰিজাল্ট দিব, কেতিয়া ৰিজাল্ট দিব বা ৰিজাল্ট দিব নেকি সঁচাকৈ, এনেকুৱা ধৰণৰ কমেণ্টবোৰৰ বাবে মই ভিডিঅ'টো বনাই দিছোঁ যে এতিয়ালৈকে অফিচিয়েলি আপডেট অহা নাই বা কোনো ধৰণৰ আপডেট মোৰ হাতত নাই। যদি আপোনালোকে আপডেট পাইছে, কাৰোবাৰ হাতত যদি লেটেষ্ট আপডেট আছে তেনেহ'লে জনাই দিব কমেণ্টত, আৰু যদি আপডেট আহি যায় বা নটিফিকেশ্যন আহি যায় তেনেহ'লে নিশ্চয় আপোনালোকে অফিচিয়েল ৱেবছাইটত চেক কৰি থাকিব। বাকী ৱেবছাইটবোৰত যিবোৰ ৱেবছাইট আছে সেইবোৰ মানুহে চলাই আছে বা থাৰ্ড পাৰ্টি ৱেবছাইট হয় সেইবোৰত আপোনালোকে গুৰুত্ব দিবা, সেইবোৰক সঁচা বুলি ভাবি মানুহবোৰক বিভুৰত নেপেলাব যে বা মানুহবোৰ এনে চিন্তিত হৈ আছে ৰিজাল্ট কেতিয়া দিব। গতিকে আপোনালোকক মই সেইবাবে কৈ দিলোঁ বা আপডেটটো দি দিলোঁ। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই, আহিলে মই আপোনালোকক নিশ্চয় জনাই দিম। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। যদি আপোনালোকৰ কিবা সুধিব লগা আছে ইনষ্টাগ্ৰাম ID ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ মেছেজ কৰিব পাৰে। আজিলৈ ইমানে, পুনৰ লগ পোৱা।